দোস্ত কেতিয়াবা এনেকুৱা ফিল হয় যে জীৱনত ল'ৰা হৈ জন্ম লৈ যেন বহুত ভুলে কৰিলোঁ। সমস্যাবোৰ যেন পাইলছ বেমাৰৰ ধৰে, না কাৰোবাক ক'ব পাৰি না তাৰ চিকিৎসা নিজে কৰিব পাৰি। ক'লেও হাঁহিব, নক'লেও নিজৰ অন্তৰে নিজে কান্দে। ঘৰত থাকি দিনক দিনে যেন সমস্যাটো নতুন নতুন মূৰ লৈছে, নতুন নতুনকৈ বাঢ়ি যাই আছে। না ঘৰত থাকি কিবা কৰিব পাৰিছোঁ, না বাহিৰত যাব পাৰিছোঁ, না ঘৰখন দিব পাৰিছোঁ, না নিজে কিবা এটা ইনকাম কৰিব পাৰিছোঁ। এনেকুৱা এটা পৰিস্থিতি যাই পাই আছোঁ, মানে না কাৰোবাক বুজাব পাৰোঁ, না নিজৰ কথা কাৰোবাক ক'ব পাৰোঁ। ক'লে মাত্ৰ মোৰ নিজৰ কথা শুনি মানুহে হাঁহে বাহিৰে কোনো ধৰণৰ চলিউশ্যন নিদিয়ে, খালি অনলি হাঁহে আৰু। যেতিয়া আগতে পঢ়িছিলোঁ ন, তেতিয়া মানে অলপ চিম্পুল লেখাৰ আছিলোঁ। এতিয়া মানে ডিগ্ৰী লৈ ডিপ্ল'মা কম্পিউটাৰ আজিকালি যিখিনি কৰিব লাগে সেইখিনি কৰি কিনে এতিয়া এনেকুৱা এটা মহাবেকাৰ হৈছোঁ, মানে হিচাপ নাই। আৰু আচল কথা হ'ল কি, মেট্ৰিকত ফেইল কৰাটোৱে বেছি ভাল আছিল। তেতিয়া এটা নতুনকৈ এটা ধুনীয়া কৰি এটা কাম কৰিব পাৰিলোঁ হয়, বা কতো বেয়া নালাগিলে হয়। এতিয়া এনেকুৱা আছে, কৰ্ম কোনোদিন মই লাজ নকৰোঁ, তথাপিতো এনেকুৱা এটা পৰ্যায়ত পৰি গৈছোঁ, যিকোনো এটা কৰ্মত বা কিবা কামত সোমালে সেইটো আপোনাৰ নিজৰ যিখিনি এডুকেশ্যন আছে সেইখিনিক লৈ মানে হাঁহে, যে তই এইখিনি কৰিছা, এইখিনি কৰিছা আৰু এইটো কাম কৰি আছা। মানে সেই কথাটোৱে, সেই বস্তুটোৱে, সেই যুক্তিটোৱে আপোনাক থাকি শান্তি নিদিয়ে। সময়টো চাকৰিত এপ্লাই কৰি টাইমখিনি ৱেষ্ট কৰি এতিয়া এনেকুৱা এটা পৰ্যায়ত যাই পালোঁ, না গভৰ্ণমেণ্ট চাকৰি পালোঁ, না প্ৰাইভেট চাকৰি পালোঁ। এতিয়া কি কৰিম, কি নকৰোঁ, কি কৰিলে ভাল হ'ব, মানে একোৱেই মূৰত বুদ্ধি ঢুকি নোপোৱা হৈছে। মানে কোনো ধৰণৰ ব্ৰেইনটোৱে আকৌ বুদ্ধি নিদিয়ে যে এইটো কৰে, এইটো কৰিলে ভাল হ'ব। আৰু মোৰ নিচিনা কণ্ডিশ্যন কাৰ হৈছে মই নাজানো, কিন্তু মোৰ যোনটো বহুত আগৰ পৰা এইটো হৈ আছে এই বেমাৰটো, সেইটো বেমাৰৰ মানে মই বেমাৰৰ মানে মেডিচিন পোৱা নাই। কি কৰিম, কি কৰিলে কোনটো ডক্টৰত থাকিলে মেডিচিনটো পাম, মই তাকে ভাবি আছোঁ। এনেকুৱা সমস্যা হয়তো মানুহৰ পৰা হোৱা নাই, না কাৰোবাৰ হৈছে মই নাজানো, কিন্তু মোৰ লগত পুৰা চলি আছে। এতিয়া মই এনেকুৱা এটা পৰ্যায়ত যাই পাইছোঁ, এইফালে মোক কিবা এটা লাগে আৰু কিবা এটা কৰিব লাগে, এইফালে যিকোনো কৰিব নোৱাৰোঁ, মানে খুব বেয়া পৰ্যায়ত যাই আছোঁ। পিছতলৈকে যে কি গতি হ'ব মই নিজে ভাবিব নোৱাৰোঁ। আৰু আজিৰ পৰা 2 বছৰমান আগত ক'ৰবাত ফুৰিব যাব পৰা আছিলোঁ, ক'ৰবাত ফুৰিব যাব পৰা নাই, প্ৰব্লেম নাছিলে। আলহী চালহী ঘৰত গৈছিলোঁ আৰু টেনশ্যন নাই, বিনাজ গ'লোঁ আলহী। এতিয়া যাব লাজ লাগে, অলপ ডাইৰেক্ট হয় তুমি কি কৰ, কি কৰি আছা, মানে এই শিক্ষাৰ প্ৰশ্নৰ মানে উত্তৰ নিজৰ হাতত নাই। কি কৰোঁ বুলি ক'ম, মানে কথা পাতি কৰিতো সম্পূৰ্ণৰূপে মস্ত বেকাৰ হৈ গ'ল। পইচা পাতি থাকিলে বেলেগ কথা আছে, এতিয়া এনেকুৱা এটা মিডিল ক্লাছৰ পৰা হ'লোঁ, না পইচা পাতি আছে, না বুদ্ধি আছে, না কিবা আছে, না কোনোবাই হেল্প কৰিব, একো ক'ব পৰা নাই যে কি হ'ব। কোনোবাই জনাবচোন যে কি কৰিলে ভাল হ'ব, কি কৰিলে সমস্যা সমাধান হ'ব। মানে কোনো ধৰণৰ সমস্যা মই সমাধান কৰিব পৰা নাই। মোৰ মানে চাৰিওফালে মই যিফালে যাওঁ চব প্ৰব্লেম আৰু যি কৰিবলৈ আৰম্ভ কৰোঁ সিহঁতে বিধি পথালে কিবা নহয় কিবা এটা আৰম্ভ হয় আৰু খতম। কোনেও যাতে আকাশত চাং পাতা আইডিয়া নিদিয়ে দেই, এটা ভাল আইডিয়া দিব যিটো নেকি আগবাঢ়িব পাৰোঁ বা সমস্যাৰ সমাধান কৰিব পাৰোঁ নিজকে। আৰু মই ভাবোঁ যে মেক্সিমাম ল'ৰা ছোৱালী যদি কোনোবাই চৰকাৰী জবত এপ্লাই কৰি থাকে, কিবা এটা নহয় কিবা এটা ভাই কৰি থাকে, নহ'লে কিন্তু সমস্যা তোমাৰ জীৱনত হ'ব। মোৰ